Hello guys, বিস্কুটৰ টাইমটো মোৰৰ পৰা খুলি লৈ কুলদীপ আপোনালোকৰ মাজত আকৌ এবাৰ নতুন ভিডিও এটা লৈ আহিলো। ওয়েলকাম টু মাই ইউটিউব চেনেল কুলদীপ গোৱালপাৰা। এনেকৈ আমাৰ পিউজক পাৰ্কিং কৰিলো। এয়া আপোনালোকৰ সন্মুখত পঞ্চৰত্ন ইকো কেম্প। ভিতৰত প্ৰথম এইটো হল ৰেষ্টুৰেণ্ট, ইয়াত আহি খাব পাৰি। এনেকৈ কামবোৰ চলি আছে কাৰণ এইটো আপোনাৰ নতুনকৈ বনাই আছে, বহুত ধুনীয়া, একদম মাইণ্ড ব্লোয়িং। ইয়াতে এনেকৈ ডাষ্টবিন আছে, নতুনকৈ বনাই আছে আৰু এইফালে চলাৰ চিষ্টেমৰ লগোৱা আছে। আপুনি যেতিয়া এনেদৰে উঠি আহিব দেখিব পাৰিব ইয়াত বহুত কেইটা ৰঙা ৰঙৰ কেম্প, যিটো নামেই হ'ল পঞ্চৰত্ন ইকো কেম্প। টুৰিষ্ট প্লেচে হওক লাগে লোকেল প্লেচে হওক, কিন্তু সঁচাকৈ একদম আমেজিং প্লেচ। ইয়াৰে মানুহ সোধাৰ পিছত কিছু তথ্য দিলে যে ইয়াত কেম্পিং কৰা হ'ব, ইয়াত মানুহ আহিলে থাকিব পাৰিব আৰু ইয়াত কিছুমান এক্টিভিটিও মানে কৰিব পাৰিব, যেনেকুৱা আপোনাৰ ৰ'পৱে কৰিব পাৰিব আৰু বহুত কিছুমান এনেকুৱা এক্টিভিটি ইয়াত মানে বনোৱা হ'ব। এনে মোৰ মূৰত দিনে দিনে চুলি কমি গৈ আছে, তো এইটো হ'ল কেম্প। ইয়াত মানুহে এনেকৈ থাকিব পাৰিব। ইয়াত দেখিব পাৰে এনেকুৱা যা যোগাৰ কৰিছে, যা যোগাৰটো হৈয়ে থাকিব, কিন্তু এই ৰঙা ৰঙৰ কেম্পবোৰ দেখিবলৈ খুব ধুনীয়া। তেখেতলোকে কোৱা মতে এই পাহাৰৰ ওপৰৰ পৰাই ৰছীৰে লটকি নামিব পাৰিব। ইয়াত ৰ'পৱে আহিব আৰু বহুত এনেকুৱা এক্টিভিটি আহিব। এতিয়া ফ্ৰী হয়, এতিয়া আপোনালোকে কোনো টিকেট কাটিব নালাগে ইয়াত আহিবৰ বাবে। আপোনালোকে এতিয়া এনে আহি পেলাই ৰিল বনাব পাৰে, ফটো উঠিব পাৰে, মাইণ্ড ফ্ৰেছ কৰিবৰ বাবে। এইটো ঠাই একদম নেচাৰৰ লগত জড়িত। এইপিনে ব্ৰহ্মপুত্ৰ নদী আৰু এইপিনে পাহাৰ, মাজতে কেম্পটো। এইটো বহুত দহা হ'ব ন দাদা? এইটো বহুত দহা হ'ব। মাওটোক সুধিলো যে ঝৰ্ণাটো বহুত দ হ'ব নেকি? মাওজনে ক'লে যে বুকুৰলৈকে পানীটো আহিব আৰু এনেকৈ প্ৰাকৃতিক সৌন্দৰ্যৰ লগত এনেকুৱা ঝৰ্ণা থাকিলে ক'বই নালাগে, বহুত ভাল লাগে। প্ৰথমে দেখুওৱা সেই ৰেষ্টুৰেণ্টৰ ভিতৰলৈ সোমালো। এনেকৈ মেগী আৰু কফি খাবলৈ গ'লে এইটো বহুত ইউনিক টাইপ বনাইছে। ইয়াত কোনো চেয়াৰ টেবুল নাই, বহি পেলাই খাব পাৰি। ৰেষ্টুৰেণ্টৰ পিছফালে এনেকৈ বাথৰুমো আছে, দেন ছানছেট হয়। আৰু আজিলৈ ইমানে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। থেংক ইউ। আকৌ লগ